हेलो एवरीवन की खबर सकलोरे আকৌ আহিলো বহুত দিনৰ মূৰত আপোনালোকৰ মাজত এটি ৰেচিপি ভিডিঅ'ৰ সৈতে আজি মই বনাম সৰিয়হৰ সৈতে মাছ এতিয়া আলু দুটা আৰু বিলাহী এটা আৰু পিয়াজ এটা লৈ লৈছো এয়া মই বগা সৰিয়হ আৰু কলা সৰিয়হ অলপ লৈ লৈছো এইখিনি মই প্ৰায় আধা ঘণ্টা মানৰ কাৰণে তিয়াই থৈ দিছিলো সৰিয়হখিনি মই ভালদৰে ধুই ললো এতিয়া এইখিনিৰ এটা ভালদৰে পেষ্ট বনাই লম পেষ্টটো ৰেডি হৈ গল এতিয়া মই ইয়াতে যি ব্যৱহাৰ কৰিম সেইখিনি ৰেডি কৰি ললো কেৰাহী এখন লৈ লৈছো কেৰাহীখন গৰম হৈ গল এতিয়া ইয়াতে মিঠাতেল দি দিলো আৰু এতিয়া কাটি থৈ দিয়া আলুখিনি ভালদৰে ভাজি লম আলুখিনি মোৰ ভাজা হৈ গল এতিয়া এইখিনি উলিয়াই থৈ দিলো এতিয়া সেইখিনি তেলতে বিলাহীখিনিও ভালদৰে ভাজি লম বিলাহীখিনি হৈ গল এতিয়া এইখিনি উলিয়াই থৈ দিলো এতিয়া সেই তেলতে গোটা মছলাখিনি দি দিলো লগতে শুকান জলকীয়া আৰু তেজপাতো দি দিলো এতিয়া ইয়াতে কেঁচা জলকীয়া আৰু পিয়াজখিনিও দি দিলো এইখিনি অলপ টাইম ভাজি ললো এতিয়া ইয়াতে খুন্দি থৈ দিয়া আদা নহৰুখিনিও দি দিলো এতিয়া এইখিনি ভালদৰে ভাজি লম ভালদৰে ভজা হৈ গল এতিয়া ইয়াতে হালধিৰ গুৰি অলপ দি দিলো সবখিনি অলপ টাইম লৰাই এতিয়া ইয়াতে সৰিয়হৰ পেষ্টখিনি দি দিলো এতিয়া মই এইখিনি ভালদৰে ভাজি লম যেতিয়ালৈকে ইয়াৰ পৰা তেল ওলাই নাযায় মছলাখিনি মই ৰেডি কৰি ললো ইয়াত মই জিৰা ধনিয়াৰ গুৰি ফিছ মছলা অকমান আৰু ৰেড চিলি পাউডাৰ অকমান দি দিলো ভাজা হৈ গল মোৰ প্ৰায়ে চাকচু ইয়াৰ পৰা কিমান ধুনীয়াকৈ তেল ওলাব ধৰিছে এতিয়া মই ইয়াতে পানী দি দিম এইখিনি এবাৰ ভালদৰে মিক্স কৰি দিম এতিয়া মই ইয়াতে ভাজি থৈ দিয়া আলু আৰু বিলাহীখিনিও দি দিম এইখিনি আৰু অকমান এনেকৈ ভাজি লম এতিয়া মই মাছখিনি উলিয়াই লৈছো ইয়াত মই আৰু অকমান পানী দি দিছিলো এইখিনি অলপ টাইম উতলাৰ পিছত ইয়াত মই মাছখিনি দি দিলো এতিয়া এইখিনি অলপ টাইম এনেকৈ লৰাই লম চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে প্ৰায় হৈয়ে গল মোৰ এইখিনি মই অলপ টাইম এনেকৈ ৰাখি নমাই দিম এয়া মোৰ ৰেডি হৈ গল সৰিয়হৰ সৈতে মাছ ভিডিঅ'টো চাই কেনে পালে জনাব আজিলৈকে বাই বাই আকৌ লগ পাম অন্য এটি ৰেচিপি ভিডিঅ'ৰ সৈতে ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব